নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন টিপছবোৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত কথা পাতিম শৰীৰৰ কোন অংগ কঁপিলে কি ফল হয়। বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সোঁ চকু কঁপিলে বন্ধুৰ লগত দেখা হয়। বাওঁ চকু কঁপিলে অৰ্থহানি বা কাজিয়াও হয়। সোঁ চকু ওপৰ ভাগ কঁপিলে টকা পইচা আহে। বাওঁ চকু তলৰ ভাগ কঁপিলে শৰীৰৰ যিকোনো বেমাৰ হ'ব পাৰে। দুই চকু একেলগে কঁপিলে দেহৰ ৰোগ হয়। নাক কঁপিলে কোনো মৃত্যু পাব পাৰি। ওঠ কঁপিলে দুখ বেদনাৰ সম্ভাৱনা থাকে। সোঁ কাণ কঁপিলে বিদ্যা লাভ হয়। আকৌ বাওঁ কাণ কঁপিলে ফাঁচি হোৱা সম্ভাৱনা থাকে। সোঁ হাত কঁপিলে বল শক্তি হ'ব পাৰে। বাওঁ হাত কঁপিলে কাজিয়া হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক এটা কৰি দিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।